এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু সকলোৰে খোৱা বোৱা কৰিলেনে বাৰু? মই আচলতে খোৱা বোৱা কৰিলোঁ আৰু খোৱা বোৱা কৰি আজৰি হৈ আৰু এতিয়া সেই কাপোৰ কেইটামান ধুই থৈছিলোঁ, মেলিবলৈ আহিছোঁ। তাকে বতৰটো বতাহ মাৰি আছে বাৰু, কিন্তু এবাৰ ৰ'দ উলিয়াইছে অকণমান আৰু এবাৰ বৰষুণ দিয়া নিচিনা আকৌ মানে সেমেকাই দিছে বতৰটো। তাকেহে জানো কি হয় বাৰু, সেইবিলাক কথা পাতিছোঁ। আপোনালোকক বস্তু এটা দেখাওঁ দেই। আৰু এয়া হ'ল আমাৰ পৰিৱেশটো, ওপৰৰ বতৰ বা অকণমান ৰ'দ উলিয়াইছে আৰু এবাৰ ৰ'দটো সোমোৱাইছে। এজনী হ'ল মামাৰ ছোৱালী, কালি যিটো তাই আহিলে ভিডিঅ'টোত, আগৰ ভিডিঅ'টো দেখাইছিলোঁৱে। বতৰ বহুতে বেয়া, এইবিলাক কাপোৰ কানি মেলিলোঁ আৰু বস্তু এটা আপোনালোকক দেখাওঁ দেই। ইমানো ডাঙৰ নহয়, এইবিলাক দেখিছে নহয় ড্ৰাম চ্ৰাম, চৰদৰ ওপৰতে এনেকুৱা দামবিলাকতে আচলতে ইটো সিটো বস্তু এনেকৈ ৰুইছে আৰু সৰু সুৰাকৈ টেঙা চেঙা এইবিলাক ইটো সিটো লাগি থাকে। আৰু এফালেদি এইখিনি হ'ল মোৰ ভাগৰ মানে কিনো ক'ম আৰু, সৰু সুৰাকৈ ৰুইছোঁ আৰু সৰু সুৰাকৈ ইটো সিটো। এতিয়া নাই বাৰু, আচলতে এইবোৰ ৰ'দত এইবিলাক শুকাই গৈছে। এইজোপা এনাহঁতৰ ঘৰৰ পৰা দি পঠাইছিলে কণ বিলাহী পুলি মই ৰুইছিলোঁ, গুটি দি পঠাইছিলে। গুটিনো কি আৰু, এনেকৈ বিলাহী গুটি পচোৱাৰ পিছত এনেকৈ পুলি হয় যে সৰু সৰুকৈ, সেই তেনেকৈ দি পঠাইছিলে। মই আহি এনেকৈ ৰুই দিছিলোঁ, লাগিলে ভালেখিনি বাৰু, খোৱা হ'ল। এনেকৈ টিঙতে এনেকৈ ৰুই দিছোঁ আৰু, যিহেতু মাটিৰ অভাৱ। আৰু ক'বলৈ গ'লে যিমান ৰুলেও বাৰু টাউনত থকা মানুহ নোপোচাই বাৰু এইবিলাকে, ইমানো হেৰি নহয়গৈ। তথাপিও আৰু এনেই মাইণ্ড চাইণ্ডবিলাক অলপ ফ্ৰেছ হৈ থাকে নহয় জানো। আৰু নিজে ৰোৱা বস্তু বুলি ক'লে ছিঙি আৰু খোৱাৰ আমেজটো আচলতে বেলেগ, লাগিলে তাককেই হওক। ইফালে আছে পিয়ালি পালেং, এইফালে ফুলি গ'লগৈ আৰু পিয়ালি পালেং। মাজতে হৈছিলে বহুত, ছিঙি খোৱা হ'ল বাৰু এসাঁজো, কিন্তু এতিয়া খোৱা হোৱা নাই। আৰু ইফালে ইয়াত ৰুইছিলোঁ মই আচলতে জলকীয়া, ঠাৰিটো মৰিয়ে গ'ল আচলতে। জলকীয়াজোপা কি হ'ল নাজানো, তিনিজোপা এনাই আচলতে দি পঠাইছিলে, কিন্তু মৰি থাকিলে পুলিবিলাক। এজোপাই বাচিছিলেগৈ, কিন্তু এজোপা শুকাই এনেকুৱা কটকটীয়া দিলে, নাজানো আৰু বাচে নাবাচে। তাকেহে আৰু এইফালে বাচে নাবাচে নাজানো আৰু দেই। এইজোপা হ'ল আচলতে তিতা কেৰেলা পকি গৈছিলে বজাৰৰ পৰা অনা, তাকে পচাই দিছিলোঁ, গুটি হৈছে। এইফালে দেখিছে নহয়, আপোনালোকে দেখা নাই চাগে ভালকৈ, এইটো দেখিছেনে, অকণমানিকৈ হৈছে আৰু দেই। ভাল লাগে ন, নিজে ৰোৱা বস্তুবোৰ যদি সৰু সুৰাকৈ হ'লেও হয়, ভাল লাগে আৰু। এইফালে মান ধনিয়া আনিছিলোঁ, মান ধনিয়া এইফালে ৰুই থৈছোঁ। তাকো বেলেগ জেগা নাই, যিহেতু বিস্কুটৰে আৰু এইটো কিবা এটা আছিলে প্লাষ্টিকৰ টেমা, তাতে এনেকৈ ৰুই দিলোঁ, তেনেকৈ পচাই আনিছিলোঁ। আৰু ইটো সিটো বস্তু ৰুইছিলোঁ, কিন্তু এতিয়া মৰি গ'ল বাৰু দেই। লাই শাক ৰুইছিলোঁ, এনেকৈ এজোপাকৈ এইবিলাকতে দি দিছিলোঁ, লাই শাকো খালোঁ। এইফালে এল'ভেৰা ৰুইছিলোঁ, কিন্তু ৰ'দত থাকি যিহেতু ৰ'দটো বহুত কাঢ়াকৈ দিয়ে, এতিয়াতো গৰম দিন আহিছে, মৰি যাব চাগে। তাৰপিছত ফুলৰ পুলি ৰুইছিলোঁ, পাতবিলাক চব সৰু হৈ শুকাই মেলি সৰি গ'ল আৰু। এই অকণমানি টেমাটোতে, বেলেগ কোনো জেগা নাই, সুবিধা নাই, বস্তু মানে টেমা চেমা কিনি আনিলেও মাটিৰ অভাৱ আচলতে ইয়াত। এইবিলাকে আৰু সৰু সুৰাকৈ। আগতে এইবিলাক এইফালে আচলতে বৌহঁতৰ হয়, এইবিলাক পানী ড্ৰাম হয়, পানী এনেকৈ ড্ৰামবিলাকতে এইবিলাক আৰু এনেকৈ কাটি ৰুই দিছে, দেখিছে। ইয়াত আমি খালোঁ দেই, হাতী ভেকুৰী, তাৰপিছত এইফালে টেঙামৰা এইবিলাক খালোঁ। এইফালে কাজি নেমু লাগে, এইফালে পদুনা লাই শাক ইটো সিটো খোৱা হয় বাৰু। ছিজনৰ মতে ইটো সিটো সৰু সুৰাকৈ লগাই থাকে থকা জেগাবিলাকতে আচলতে। এতিয়া আচলতে মই বস্তু এটা কৰিবলৈহে লৈছোঁ, এইখিনি দেখাই ল'লোঁ বাৰু আগতে। এই জলকীয়া টেমাটো যে দেখিছে ইয়াতে, কালি এনাই আচলতে সৰু জলকীয়া পুলি কেইটামান দিছিলে। কালি যিহেতু আহি পাওঁতে বহুত গধূলি হৈ গ'ল, টাইম লাগিলে। অন্য এটা ভিডিঅ'ত ক'ম বাৰু কিয় ইমান টাইম লাগিলে। ৰাতিপুৱা 10:30 পৰা গৈ পিনি আচলতে 5:30হে পাইছোঁহি ঘৰ। দিনটো মানে ৰখি থাকিব লগা হ'ল, ফচি গ'লোঁ আচলতে ডিমুত। কি কাৰণে সেইটো অন্য এটা ভিডিঅ'ত ক'ম বাৰু। আৰু এতিয়া এই জলকীয়া পুলিকেইটা ইয়াতে আকৌ ৰুই দিওঁ বুলি ভাবিছোঁ, নাজানো বাচে নাবাচে। আৰু আটাইতকৈ আচৰিত কথা, ইয়াত কোনো মাটি চাটি নাই, দেখিছেনে বাৰু। এইবিলাক হ'ল ওপৰৰ শেলুৱাই ধৰে যে, শেলাইবিলাকে এনেকৈ আছিলে। এটা পুলি আচলতে পৰি গৈছিলে, এনেকুৱা শেলাইবোৰত থাকি পিনিয়ে দেৰিকৈ আৰু। এইবিলাক দেখিছেনে, বিলাহী লাগি আছে অকণিকৈ, এইবিলাক হৈছে। মাটি চাটি নাই, কিন্তু তথাপিও শেলাই তাতে এনেকৈ পৰি মেলি যে হৈছে, মানে ভাল লাগিছে আৰু। এইকেইটা বিলাহী অকণি লাগিছে, কণ বিলাহী হয় এইবিলাক আচলতে। এতিয়া ইয়াতে পুলিকেইটা ৰুম, আৰু এতিয়া ইয়াতে ৰুবলৈ লৈছোঁ জলকীয়া পুলিকেইটা। নাজানো আৰু বাচে নাবাচে। এইফালে
এটালৈ এনেকৈ মাটিখিনি হেৰি কৰি লৈছোঁ আৰু দেই, কোমলাই লৈছোঁ, পানী থৈছিলোঁ যিহেতু। ইয়াত আচলতে কিবা এটা ৰুওঁ কৰোঁ বুলি ক'লে টাব চাব আনি পিনি ৰুব পাৰি, কিন্তু মাটিৰ অভাৱ টাউনত। আগতে মাজতে ফুল চুল ঢেৰ কিবা কিবি ৰুইছিলোঁ, আজিকালি মন নাযায় আচলতে ইমান এটা। ইয়াতে আচলতে শিপা চিপা তেনেকৈ আছে আৰু মাটি সিহঁতি ডাইৰেক্ট দি পঠিয়াইছে। এতিয়া ৰুই দিওঁ, যদি বাচে লাগে আকৌ আপোনালোকক অন্য এটা ভিডিঅ'ত দেখাম যদিহে বাচে আৰু দেই, বাচিলে হয়। আৰু কেইটামান টাবত আছে সেনেকৈ টাব, তাতে দি দিওঁ আৰু এটা এটাকৈ এনেকৈ 2টা দি পঠিয়াই 3টামান দি পঠিয়াইছে আচলতে পুলি। বাৰু ইয়াতে ৰুই দিছোঁ, যিহেতু কালিয়ে অনা হ'ল সেইটো কাৰণে অকণমান লেৰেলি গৈছে পুলিকেইটা। আৰু ইয়াতে 2টা ৰুই দিছোঁ পুলি, আৰু এটা ৰুই দিছোঁ, 3টা দি পঠিয়াইছিলে যিহেতু পুলি, তেনেকৈ ৰুইছোঁ। আৰু নিজে ৰোৱা বুলি ক'লে মনটো বহুত ভাল লাগি যায়। সৰু সুৰাই হওক লাগিলে, খাবলৈ নহওকে লাগিলে ইমান এটা, কিন্তু কিবা এটা ভাল লাগি যায়। আৰু এইফালে এখন দেখিছেনে টিংখন মই এনেকৈ ওপৰত এইফালে বাঁহ এনেকৈ ৰাখি পিনি সৰু সুৰাকৈ এনেকৈ ওপৰত দি দিছোঁ। ইয়াত ওপৰত এইটো কাৰণে দিছোঁ, ৰ'দ দিয়ে ন, বহুত চোকা ৰ'দ দিয়ে, গতিকে মৰি থাকিব ন নতুনকৈ ৰোৱা পুলি যিহেতু। আৰু বতৰটো আজি সেমেকা বাৰু, সেইটো কাৰণে ইমান এটা প্ৰব্লেম নাই, কিন্তু বেছি ৰ'দ পালেও মানে বেয়া হ'ব, সেইটো কাৰণে এইখন এনেকৈ দি দিছোঁ, ঢাকি দিছোঁ আৰু এনেকৈ অকণমান। আমাৰ ছোৱালী মানুহৰ জীৱনটো কি আচৰিত নহয়নে বাৰু? বিয়া সোমোৱাৰ পাছৰে পৰা লাইফটোত কিমান কি পৰিৱৰ্তন আহি পৰে। আচলতে আমি যেতিয়া জীয়ৰী হৈ থাকোঁ, নিজে ভাত খোৱা কাঁহীখন ধুবলৈও ইমান এলাহ কৰোঁ আগতে জীয়ৰীতে। ঘৰৰ মা দেউতাই কিবা এটা কৰ বুলি ক'লেও, এনাইহঁতে কিবা এটা কৰ বুলি ক'লেও ইমান মুখ মানে বেকেটা বেকেটি কৰি খং ৰাগ কৰি কামটো কৰোঁ। আৰু এতিয়া যেতিয়া বিয়া সোমালোঁ, নিজে বনাই মেলি নাখালে কোনেও মুখৰ আগত পানী এগিলাচ দিওঁতা মানুহ নাই। সঁচাকৈ বহুতখিনি পৰিৱৰ্তন আহি পৰে। আৰু আগতে যেতিয়া জীয়ৰী আছিলোঁ, তেতিয়া ঘৰৰ বাৰীত কিবা এটা ৰোৱা মেলাটো দূৰৰে কথা, আচলতে ঘৰত এনাই ৰুই থোৱা কিবা এটা বস্তু বা খাবলৈ ছিঙি আনোচোন, সেইটোতো দূৰৰে কথা, একোৱেই নকৰোঁ মানে। আনকি মানে মতা টুকুৰাটোৰ নিচিনা ভাতকেইটা খাওঁ আৰু উঠোঁ, তেনেকুৱা আছিলোঁ। আৰু এতিয়া চাওকচোন, বিয়া সোমোৱাৰ পিছৰে পৰা কেনেকৈ কিবা এটা সৰু সুৰাকৈ ৰুওঁ, বা নিজে ৰোৱা খাই চাওঁ, বা বজাৰৰ সকলোবিলাকতো সাৰ দিয়াই হয়, আৰু সৰু সৰুকৈ কমকৈ লাগে, কিন্তু নিজে ৰুই যিখিনি কমকৈ হওক লাগিলে, সৰু কেইটামান বিলাহীয়ে হওক লাগিলে, কিন্তু খাই আচলতে নিজে ৰোৱা বস্তুখিনি খোৱা আচলতে আমেজটো বহুত বেলেগ বুলি মই ভাবোঁ। মোৰ মনৰ অনুভৱখিনিৰ কথাই কৈছোঁ আচলতে। কাৰ এনেকুৱা হয় বাৰু, জীয়ৰীতে একো কাম বন নকৰোঁ, আৰু বিয়া সোমোৱাৰ পিছত কেনেকৈ কিবা এটা ৰুই মেলি খাওঁ, কিবা এটা কৰোঁ, তেনেকুৱা মানে চিন্তাধাৰাবিলাক। আৰু মোৰতো প্ৰায় এনেকুৱাই চিন্তাধাৰাবিলাক আহে। আৰু এইফালে বতৰটো দেখাইছোঁ দেই, কাপোৰখিনি মেলিলোঁ হয়, কাপোৰখিনি মেলি এইফালে জলকীয়া পুলিকেইটা ৰোওঁতে বতৰটো ইমানেই ডাৱৰীয়া কৰি আনিছে ন, মানে ক'লা মলা কৰি আনিছে, আৰু বৰষুণে দিব চাগে। কাপোৰগাল এতিয়া ধুইও ল'লোঁ, ভিতৰত মেলিবলৈও জেগা নাই, আৰু বাহিৰতো তেনেকৈ জেগা নাই। আৰু চাওকচোন বাৰু বতৰটো। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা কমেণ্ট কৰি জনাব দেই। এই দেখিছেনে বতৰটো একেবাৰে আন্ধাৰ মুন্ধাৰ কৰি পেলালে, ক'লা মলা কৰিছে। এইফালে বতাহ মাৰি আছে বাৰু অলপ চলপ। এইফালে কাপোৰ মেলি থৈছোঁ, এইফালে বেলেগৰ কাপোৰ আছে, এইফালে দি ইহঁতৰ কাপোৰবিলাক শুকাই গ'ল। মোৰ মানে কাপোৰকেইটা ধুই থ'লোঁ, ভাতৰ যোগাৰ কৰিলোঁ, কাপোৰখিনি মেলা নহ'ল যে, তেনেকুৱা হ'ল আচলতে। বাৰু পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম, আৰু সকলোৱে মোৰ ভিডিঅ'বিলাক চাই থাকিব, ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। এতিয়ালৈ বাই।